গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰো ভালেই আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু নো কি কৰিছা এনে আছে আজি কৈ দিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ কৈ দিয়া আকৌ ভিডিঅ'টো আমি আৰম্ভ হৈছোঁ ল'ৰাটো বোলে ভোক লাগিছে দেউতাৰ কাৰণে ৰাতিপুৱা ৰুটি খালে এতিয়া ভাত খাবলৈ মানে হৈছে আৰু 10টা বাজিছেহে ভোক লাগিলেই বোলে তাক তো এতিয়া ভাত কেইটামান তাক দি লওঁ খাবলৈ পঢ়িবলৈ দিলোঁ পঢ়িবতো নোৱাৰিলেই হয় নাই ভোক লাগিলে সেইটো কাৰণে পঢ়িবলৈ দিলে ভোক লাগে এনেই ভাত চাত নাখায় আকৌ তাক পঢ়িবলৈ দিলে মানে ভোক লাগে ভাত পানী খাই আজৰি এতিয়া মানে হাজবেণ্ড আহিলে ভাত চাত খালোঁ ভাত এতিয়া মানে আপোনালোকক দেখাব নহ'ল আৰু ভাত খোৱা তো এতিয়া কাপোৰ চাপোৰ ধুলোঁ কাপোৰখিনি মেলি লওঁগৈ কাপোৰখিনি লাহেকৈ মেলি লওঁগৈ এইফালে যাব লাগিব ইমান স্পীড লাগে তো গৈ আছে কাপোৰ মেলিবলৈ উত্তৰ নকৰিবা আগত ওপৰত কৰিবলৈ হ'লে নহয় আমি খাব লাগে নহয় এই ইয়াত ৰছী বন্ধা আছে এনেকৈ ৰছী বান্ধি থৈ দিম এই কাপোৰ মেলিছে অকণমান মেলি লওঁ এতিয়া মেলি আহিলোঁ আৰু এতিয়া কাঁহী বাতি ধুবলৈ আছে এইগাল কাঁহী বাতি আৰু এতিয়া মই খৰিচা বৈয়ামকেইটা ৰ'দত দি দিওঁগৈ খৰিচা বৈয়ামকেইটা এইকেইটা আনো খৰিচা বৈয়াম এটা ল'বা হা তুমি পেলাবাহে পেলাবহে ইয়াক কৈছোঁহে হ'ল মই লোৱা এইটো লোৱা ব'লা আৰু এইডোখৰ আমাৰ অকণমানিকৈ মানে বাৰাণ্ডা নিচিনাকৈ আছে এইডোখৰ ইয়াৰ পৰা আমি এনেকৈ চাই থাকোঁ আৰু এইটো ৰাস্তাটো ভালে এইখন আমাৰ টিকলা অকণমানি গাড়ী আৰু এইজোপা আমাৰ তুলসী পুলি ৰ'দ পৰে যে ৰাতিপুৱা বহুত তেজেকৈ ৰ'দডাল পৰে সেইটো কাৰণে কেনেকুৱা গৈছে এই গামলাটোতে আমি ৰুই থৈছোঁ পানী দিছিলোঁ শুকাই গ'ল ৰ'দত ইয়াত জলকীয়া পুলি এটা আছিলে জলকীয়া পুলিটো মৰি থাকিলে পোকে খালে মৰি থাকিলে এইটোৱে আৰু এইডোখৰতে আৰু বাৰাণ্ডা একণি অকণমানিকৈ গধূলি পৰত বহিব পাৰোঁ আৰু এতিয়া ঘৰ দুৱাৰ অকণমান চফা কৰি লওঁ চফা মানে এবাৰ কৰিলোঁ আৰু ৰাস্তাৰ কাষতে যে ঘৰটো সেইকাৰণে বহুত ধূলি হয় মানে অকণমান কৰি লওঁ এইটো দেখিছে যিমান চফা কৰিলেও মানে চফা নহয় এই দেখিছেনে কি কৰি থাকে এইখন কি কৰি আছে বিচনা পৰা নামিবলৈ ক'লোঁ যে মই বিচনা চাফা কৰোঁ নাম বুলি ক'লোঁ সি এতিয়াহে তাত বাকচ টেবুলখন হেৰি কৰি আছেগৈ ঘোঁৰাটোক খুন্দি আছে একদম নক্সা কৰি থাকে কৈছোঁ নহয় আমনি লাগি যায় আৰু ইয়াৰ লগত মানে চফা কৰি মোৰ যে ইমান চফা কৰিম সেইটো পুতলা সেইটো বিচনাতে এনেকৈ সেইটো তললৈ উবিয়াই পেলাই থৈ দিছে এইখন টেবুলখন ইফালৰ পৰা সিফালে হেৰি কৰি আছে ইফালে যাব সিফালে যাব ইটো কৰিব সিটো কৰিব আমনি লাগি যায়গৈ আৰু কৰি লাইটকেইটা জ্বলাই থৈ দিছে তো চাই থাকক এইবোৰে কৰি থাকোঁ আৰু দিনটো আমি আৰু তো গাইজ মোৰ কাম চাম কৰি আজৰি হৈ গ'লোঁ এতিয়া 2টা বাজিলে এতিয়া ল'ৰাটোক অকণমান শুৱাই লৈ আপোনালোকক লগ পাই আছোঁ তো গাইজ আমি এতিয়া ওলাইছোঁ ভিনদেউহঁতৰ ঘৰলৈ বুলি এতিয়া প্ৰায় 4টা বাজিলে মানুহটো আহিলে এতিয়া বোলে এপাক ফুৰাই আনোগৈ ব'ল বুলি কৈছে এতিয়া ফুৰি আহোঁগৈ আৰু এইটো বহি আছে নো তলা ললাই নেকি গৈ থাকোঁ আজি তাই বনাইছে আৰু কি বনাইছে আপোনালোকক বনাইছোঁ আৰু চেষ্টা কৰিছোঁ হয়নে অকলে পাওঁনে নোৱাৰো চাইছোঁ আৰু ব'লা যাওঁ আৰু এইবাৰ যাওঁ ভিনদেউহঁতৰ ঘৰত ব'লা আৰু আজি গাড়ী লৈ আহিছোঁ ব'লা এতিয়া আমি গৈ আছোঁ আৰু ভিনদেউহঁতৰ ঘৰলৈ বুলি এইফালে গৈ আছোঁ আৰু এখেতে চলাই গৈ আছে তুমি গাড়ী লৈ আহিলা যে আজি এই গাড়ীখন মানে বেয়া হৈ গৈছিলে আৰু আচলতে এখন গাড়ী মই আগৰ পৰা চলাই থকা ন তো বেয়া হৈ গৈছিলে কাৰণে এতিয়া ভিনদেউ ক'লে বনাই আনিবৰ কাৰণে এইবোৰ বস্তু চস্তু ভিতৰতে চব আছেই সোমাই এইবোৰ আৰু বনাব আছে তাৰমানে আছে আৰু বনাব লাগিব মানে এইখিনি কাইলৈ হ'ব আৰু যি হ'ব সেইখিনি ভিনদেউৱে বনাব আৰু আজি এতিয়া কামখিনি হৈ গ'ল আৰু মোটামুটি এইখন মানে গাড়ীখন 4 বছৰ 5 বছৰ দিন মানে আমাৰ মানুহজনে চলাই আছিলে তো এতিয়া নচলায় আৰু 4 বছৰ 5 বছৰ মানে 3 বছৰমান ন 3 বছৰমান চলাই আছে এইখন চোৱা কি ধুনীয়া ব্ৰিজ বনাইছে খোজকাঢ়ি পাৰ হৈ যাবৰ কাৰণে বনাইছে দেখিছানে আৰু এতিয়া আহি মেলি ভিনদেউহঁতৰ ঘৰ মানে পাই গ'লহি আৰু ঘৰ পাই মেলি এতিয়া চাহ মানে খালোঁ আৰু সেইখিনি দেখাবলৈ নহ'ল তো এইফালে জোনমণি বহি আছে কি কৰি আছে টিভি চাই আছে তাই বোলে মোবাইলতো চিৰিয়েল চাই টিভিটো মানে চিৰিয়েল চাই মানে মাইকী মানুহ কি ক'ম আৰু এতিয়া ভিনদেউহঁতৰ ভিতৰলৈ সোমাই যাওঁ কি হৈ আছে এইফালে আমাৰ সোণাই কি কৰি আছে এই কি চাই আছে আৰু কাৰ্টুন চাই এইফালে ভিনদেউ
ভিন্ন পুৰা এইফালে লাগি আছে মাই গড পুৰা মাংস পুৰা কালাৰিং মাংস পুৰা বনি আছে আজি মানে পুৰা ধমাকা হ'ব আজি আৰু আচলতে বহুত দিনৰ মূৰত আহিছে ন মানে পুৰা মাংস চাংস বনি আছে আৰু এইফালে বনাবলৈ মানে ভিডিঅ' পুৰা লৈ আছে আৰু অলপ চলপ আমাক দেখাই দিয়ক কি ধৰণে বনাই মানে মই বনাব চেষ্টা কৰোঁ ন ঘৰত মানে ইমান এটা খাছ নবনাই দেখিছে মোৰ ভিডিঅ'ত কেনেকুৱা মানে মই বনালে মানে তো অলপ চলপ দেখাই দিয়ক আমাৰ ৰাইজসকলক প্ৰথমে এইখিনি হৈ গ'ল পিঁয়াজ আদা পিঁয়াজ মানে নহৰু আদা জলকীয়া চব বনাই থোৱা আছে প্ৰথমে তেলত দিব লাগিব পুৰা এইখিনি তেলত পৰি গ'ল খেওঁ পুৰা মানে তো এইখিনি এতিয়া অলপ ভাজি আছে আৰু এতিয়া পিঁয়াজটো ভজা হৈ গৈছে পিঁয়াজ মানে চৰিতে আদা নহৰু মানে পেষ্টটো মানে ভাজি দিলে আৰু এতিয়া বিলাহী দি দিছে ইয়াত পুৰা বিলাহীটো মানে কালাৰ মানে দিছে ন কাৰণে আৰু খাই ভাল লাগে গলি হয় তো এইখিনি গলি যোৱালৈকে মই এতিয়া বনাই থাকিম আৰু এতিয়া এইফালে ৰং দি দিছে আচলতে ৰাতিটো ৰং বুলি কৈছে হালধি মানে তো হালধি চালধি দি দিছে আৰু হালধি নিমখ আৰু এইফালে মছলা চছলা আছে কিবা কিবি এইবিলাক দিব আৰু সকলোবিলাক নিমখ হয় ন আৰু এইফালে তেজপাত আৰু এইফালে থৈ দিছে এইবোৰ কাজু আৰু খিচমিচ এইবিলাকো আছে আৰু মানে তেজপাতটো দিলে এতিয়া তেজপাতবিলাক দি দিছে অলপ মানে গোন্ধটো ওলাব ভাজিব লাগিব তো এতিয়া 10 মিনিট আমি ৱেইট কৰিব লাগিব আৰু এইখিনি পুৰা মানে 10 মিনিটমান সময় ভজা হ'ল আৰু এইখিনি কালাৰটো কি ধুনীয়া হৈছে মানে গ্ৰেভি এটা মানে বনিয়ে গৈছে অলৰেডি আৰু মানে ইয়াত মানে আদা লাগে পিঁয়াজ নিমখ হালধি মছলা মা মছলা সকলোবিলাক মানে ইয়াত মিহলাই কিনে থৈ দিয়া আছে তো এতিয়া এইখিনি দিব আৰু তেলত দি দিয়া হ'ব তেলত এতিয়া পৰি গৈছে আৰু ভিতৰত মানে পুৰা মাংস চাংস বনাই থকা হৈছে আৰু আপোনালোকে হয়তো বিচৰা ধৰণে মানে মই ভিডিঅ'বিলাক হয়তো আজিকালি আপোনালোকক দিব পৰা নাই কাৰণ মানে কণ্টেণ্টৰো অভাৱ আৰু টকা পইচাৰো অভাৱ আৰু মানে সময়ৰো অভাৱ সেইবাবে মানে চবফালে মানে অভাৱে চলি আছে তো সেইকাৰণে মানে আপোনালোকক খুব ভাল ধৰণে মই ভিডিঅ'বিলাক আগবঢ়াব পৰা নাই আৰু আচলতে মানে ব্লগিং কৰিলে মানে মানুহে শিকিব পৰা এটা মানে দেখুৱাব পাৰিলে মানে ভাল লাগে ধৰক ক'ৰবাত কোনোবাই নেদেখা ঠাই এডোখৰ দেখুৱাব পাৰিলে ভাল লাগে বা কিবা এটা শিক্ষা পোৱা ঠাই কিন্তু আগলৈ মই আপোনালোকক খুব ভাল ধৰণে ভিডিঅ'বিলাক আগবঢ়াই যাম বুলি ভাবিছোঁ কিন্তু এইকেইদিন মানে অলপ অসুবিধা চলি আছে তো মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মানে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি থোৱাসকলে লাইক এটা মাৰি দিব আৰু তেতিয়া অলপ ভাল লাগে মানে ভিডিঅ'টো বনাই ভাল লাগে কাৰণ মোৰ ভিডিঅ' যে কোনোবাই চাইছে বা ভাল পাইছে তেতিয়াহে মানে গম পাওঁ মানে তো এতিয়া মানে খোৱা বাটত আহি গ'লোঁ আৰু এইবিলাক এহেদি এইফালে পূৰা বহিয়ে গ'লহি আহি মেলি দেখিছেনে এইফালে একদম পোলাও আছে আৰু এইফালে মাংস আছে আৰু এইফালে আমাৰ চুনাই খাই দিলে আৰু এইফালে চুম হাই এটা দিলে তোক আজি একদম দেখা দেখি নাই ইমান আজি টিউশ্যন গৈছিলে তখন অহাই নাছিলে মানে ফোনে আহি কিনি পাইছেহি আৰু এইফালে ভিনদেউ পুৰা ভিনদেউটো পুৰা একদম নিজে বনাই মেলি মানে পুৰা ধৰিলে আৰু ময়ো খাওঁ মানে বস্তুটো দেখি মেলি অলপ লোভে লাগিছে মাংসটো কি ধুনীয়া বনাইছে তো এতিয়া একেবাৰে খাই লওঁ আৰু কেনেকুৱা লাগেনো তাৰপিছত আৰু এয়া মজা এতিয়া ভাত চাত খাই মেলি আজৰি হৈ আহিলোঁ আৰু সময়ো যিহেতু হৈ আহিলে সময়টো ঘড়ীটো কিন্তু মজা লাগিছে না তো সময় প্ৰায় 9:20 হৈ গ'ল আৰু চিলিংখন পুৰা মানে নীলা নীলা লাইট চাইট লাগি আছে ন খুব ভাল ভিনদেউ এতিয়া গৈ থাকোঁ আৰু দেই আহিম আকৌ ঠিক আহিব ঠিক আছে আহিম এদিন ভালকৈ কৰিম আৰু আমাৰ তাতো যাব চুম ডাঙৰ থাক আৰু কি শুনা তহঁতে অহাৰ পৰা আকৌ মোবাইলটো চাই আছ ঘৰত নাযাওঁ নেকি মোবাইল মানিয়া মোবাইল লাগি গ'ল গাত থাকি গ'লে নহ'ব নহয় কাম আছে কাইলৈ তো এইবাৰ একদম আপোনালোকক মানে ঘৰতে গৈ লগ পাইছোঁ আপোনালোকে চাই থাকক তো গাইছ আমি ঘৰ পালোহি আৰু আজি মানে বহুত ভাল লাগিলে আৰু বহুত দিনৰ মূৰত ফুৰিবলৈ গ'লোঁ তোমাক কেনেকুৱা লাগিলে হে ভাল লাগিলে তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিলে কেনেকুৱা উৎপাত কৰিলে ই আকৌ যোৱাৰ পৰা অকল মোবাইলে কৰি থাকিলে আৰু তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰো ন তো মানে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'